বাবা গুড মৰ্ণিং গাইজ আজি দা চা লৈ কাম কৰিব ওলালো মানে কৰিলোঁ অলপমান এইফালে বাছটো চিনিছিলোঁ এতিয়া বাছ চাফা কৰিলোঁ তাৰপিছত এইফালে কালি ইহঁতে কাটি থৈ দিছে মইতো বস্তু পৰ চাব গেলাওঁ আৰু এই চুৰু কৰিব এতিয়া তাৰপিছত ইয়ে চুৰু কৰিব ইফালে মানে চুৰু নহয় ই কাটি চাফা কৰিছে মই চাফা কৰোঁ এইখিনি আছে চাফা কৰিব লগা এইফালেতো চাফা কৰা হৈ গ'ল এইফালে এতিয়া চাফা কৰিম এনেকৈ বনাম তাৰপিছত হাদলা পকা আৰম্ভ দিম আজি হাদলা চাদলা পকাই লগা হয় নে নহয় চাওঁ ৰহ কিমান টাইম লাগে তো চাইডে গাইজ 4টা হয় আৰু হাদলা পকা আৰু কয়টা হ'লে চাওঁ আৰু এইখিনিত মানুহ গাইজ মুনুদাও আহি পাল অঁ লাজ লাগে বোলে মুনুদাক তাৰপিছত এইফালে কালু ভাই আছে একটা পলক তোর বুড়ি সাবস্ক্রাইব করছিস না করছিস হল এতিয়া মোটামুটি 11টা বাজিল না 11টা বাজিল তার কারণে মাছ মারিবার কারণে নামাইছো ইয়াক চাং র জানি না নাজানে আছৰা জাল মাৰিবা আছৰা জাল মাৰিবার কাৰণে ইউটিউবত সার্চ কৰি আছে ইউটিউবত আছৰা জাল মাৰিবার কাৰণে ইউটিউবত চাই লব বোলে ফার্স্ট পাল পাইছি না ফাইনালি গাইস অঁ ইউটিউবত চাই হৈ গ'ল ইয়াৰ হয় এটা দীপঙ্কৰৰ দখৰতৰ हाँ पूरा जोर से पूरा घूरबी मनटा अब क्यों नामी আছে পানি ইমান पूरा घूरे হাদলাটো মই পকাই আছোঁ মই মুণ্ডা নতুনটো নাজানো ভালকৈ আৰু এইফালে হাৰামে একটা মানে মাছ মাৰি আছে ছাৰে মাছ মাৰি আছে আৰু এইফালে ভণ্টিয়ে চাহ আনি দি লাল চাহ পুরা ঘুরে বাবা বহুত বার ট্রাই করার পিছতো সাকসেসে নহয় আছে গাইস কি কম এখন হ্যাঁ মাছ মারি মারি গাইস জাল আনি এতে থৈ দিল এটাও মাছ নাপালে তাৰপিছত উপায় নাই এতিয়া আৰু হাদলা পকাব লাগিব তো মাছ মাৰা চাই যদি হাদলা পকালে বহুত আগবাঢ়িলে হয় এটা আমাৰ পলক এই ফাৰ্ষ্ট টাইম হাদলা পকাই আছে ময়ো ফাৰ্ষ্ট টাইম হাদলা পকাই আছোঁ আৰু আমাৰ মুণ্ডাও ফাৰ্ষ্ট টাইম হাদলা পকাই আছে চ' দুইটা মাষ্টাৰ এইটা 3টা মাষ্টাৰ খালি এইটা 3টা মাষ্টাৰ 3টা কিবা শিষ্য লাষ্টত উপায় নাই পানীত নামিব লগা অৱস্থা হ'ল 3জনৰো গাইস মাছ পাইছে হাল্লা লাগাইছে পুৰা ওই ডাঙৰ কিবা মাছ খান ডাঙৰ চিলভাৰ খান উঠা উঠা ৰূপচন্দা উঠা চেষ্টা কৰি মাছ পাই গ'ল চাং দুখা অলপ ওপৰত দাঙি দুখা চিলভাৰ এইখান খালি এই চিলভাৰ খান লো না ৰূপচন্দ্ৰক এৰি দে ৰূপচন্দ্ৰকো লো কৈ বোলে আছে তে ললটো কইটা লাগে তিতা ও মাছ ওকে এটা কি ইগো ডাঙৰ মাছ গ্লাস অ বেশ রূপচন্দা ডাঙর হয়েছে মোটামুটি খাবার চলছে ভালকে কিবা কর এখন রূপচন্দা আৰু এটা রূপচন্দা আৰু একটা গ্লাস কাপ উঠাল গাইস উঠছিল মোটামুটি 10টা মানে না 10 গাইস হাদলা পাকা শেষ হয় আৰু বেছি টাইম নাই এটা শেষ কৰিব লাগে আৰু মুণ্ডা পাকাল দুটা নতুন হয় তথাপিও ইমান ধুনীয়াকৈ পাকাইছে চা হাদলাটা লাগাং আৰু আমি হ'ব দে পিছত কৰিম দে ভালকৈ
আমি বনাই আছোঁ হাডলাৰ খুঁটি বৰ্তমান এইবিলাক খুঁটিৰ জং কৰি আছোঁ এইফালে মনুদাই হাডলা লৈ যাই আছে 1 ছেকেণ্ড মনুদাই হাডলা লৈ যাই আছে এইফালে তো আজি পূৰা সন্ধিয়ালৈকে লাগাই গোটেই চেছ কৰি দিম পূৰা আৰু এইফালে হৰখ আহিছে কিন্তু কাম নকৰে হালচা পূৰা লোড কৰি দিলোঁ গছ দাঙি লৈ যাইছে মানে খুঁটা হাডলাৰ খুঁটা আৰু এইফালে এইগিলা হাডলা ডাঙা এই হ'ল ডাও ডাঙা আলচাটা একদম এইটা বগাচলা পিনে 1 নম্বৰ আছে বগাচলা পিনে আমি হাডলা ঘিৰি আছোঁ হ'ল হয় আৰু বেছি নাই আৰু 4টামান ল'ব এইফালে ঘিৰা হৈ গ'ল আৰু এইফালে কৰি আছে এইফালে ফাইনেলি গাইজ কাম চাম চব হৈ গ'ল পুৰি হাত ধুলোঁ তাৰপিছত চবকে বহিব দিলোঁ এতিয়া পানী চানী খাওঁ তাৰপিছত হ'ব ভিডিঅ'টো এতিয়া শেষ কৰিম বুলি ভাবিছোঁ যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব বাই